সকলোকে নমস্কাৰ। প্ৰকৃতি প্ৰীতি মানুহৰ স্বাভাৱিক ধৰ্ম। এই প্ৰকৃতিৰে অংগ হৈছে গছলতা। সেয়েহে গছলতাইনো কাক আকৰ্ষণ নকৰে। মোৰ দৰে আপোনালোকৰ মাজতো গছলতাৰ প্ৰতি থকা আকৰ্ষণে নিজৰ ঘৰখনলৈ যদি সজীৱতা আনে আৰু সেই সজীৱতা অনাৰ প্ৰয়াসত মই যদি অকণমানো সহায় কৰিব পাৰোঁ, তেনেহ'লে মোৰ এই ভিডিঅ' কৰাৰ সাৰ্থক হৈছে বুলি ভাবিম। আজি মই আপোনালোকক ক্ৰিপিং চাৰ্লি গছৰ সৈতে চিনাকি কৰি দিব খুজিছোঁ। যিসকলৰ গাৰ্ডেন কৰাৰ চখ আছে অথবা কৰি ভাল পায়, তেওঁলোকে অতি সহজে এই গছজোপা নিজৰ গাৰ্ডেনত গ্ৰ' কৰিব পাৰিব। বিশেষকৈ হেঙিং বাস্কেটৰ কাৰণে এই গছজোপা বৰ উপযুক্ত, অতি সুন্দৰ। উজ্জ্বল সেউজীয়া পাতেৰে দেখিবলৈ প্ৰায় পদিনা গছৰ দৰেই। বহুতেই পদিনা বুলি ভুল কৰে। ইনডোৰ প্লেণ্ট হিচাপে এই গছজোপাৰ ব্যৱহাৰ বেছিকৈ হয়, কাৰণ ৰ'দ নপৰা ঠাইতহে ইয়াৰ পাতবোৰ উজ্জ্বল সেউজীয়া হৈ থাকে। বেছিকৈ ৰ'দ পৰা ঠাই ৰাখিলে ইয়াৰ পাতবোৰ জ্বলি ক'লা হৈ যাব পাৰে। সেয়েহে ঘৰৰ বাৰাণ্ডাৰ ৰ'দ নপৰা ঠাইত নাইবা ঘৰৰ লিভিং ৰুমত ওলোমাই থ'লেও ঘৰৰ সৌন্দৰ্য বাঢ়িব। ক্ৰিপিং চাৰ্লি গছৰ বেছি যত্নৰো প্ৰয়োজন নহয়, কিন্তু পানী শুকাবলৈ দিব নালাগে। প্ৰতিদিনেই অলপ অলপ পানী দিলেও বেয়া নহয়। ক্ৰিপিং চাৰ্লিৰ কাৰণে মাটি প্ৰস্তুত কৰোঁতে এভাগ মাটিৰ লগত এভাগ বালি আৰু এভাগ শুকান গোবৰ নাইবা ভাৰ্মি কম্পোষ্ট দিলেই হ'ব। এই গছত সাধাৰণতে কীট-পতংগই আক্ৰমণ কৰা দেখা নাযায়। কেৱল পানী যাতে গছ ৰোৱা পাত্ৰটোত জমা হৈ নাথাকে সেইটোহে লক্ষ্য কৰিব লাগে। নতুন গছ লগাবলৈও একেবাৰে সহজ। এইদৰে গছৰ পৰা ২-৩ টুকুৰা ছিঙি আগতে প্ৰস্তুত কৰি থোৱা পাত্ৰত লগাই দিলে ই সহজে গজিবলৈ আৰম্ভ কৰে। গোটেই বছৰে এই গছজোপা সুন্দৰ উজ্জ্বল সেউজীয়া হৈ থকা দেখা যায়। বেছি দীঘল হৈ গ'লে নাইবা জোপোহা কৰিব খুজিলে আগবোৰ ছিঙি চুটি কৰি দিব লাগিব। হেঙিং বাস্কেটত ৰাখিব পৰা গছবোৰৰ ভিতৰত এইজোপা এজোপা উৎকৃষ্ট গছ বুলিব পাৰি। ক্ৰিপিং চাৰ্লি গছৰ বিষয়ে আজি ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা লাগিল এই বিষয়ে মতামত জনাব আৰু লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, নমস্কাৰ।